হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ সন্মুখত মই লৈ আহিছোঁ। তো আপোনালোকে এই ভিডিঅ'টো পোনপ্ৰথমৰ পৰা লাষ্টলৈকে চাব। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাথাকে তেনেহ'লে কাইণ্ডলি মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 আপোনালোকে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো অল অপশ্যনত ৰাখিব। যেতিয়া মই ভিডিঅ' আপলোড কৰিব তেতিয়া আপোনালোকে পাই যাব। শিক্ষামূলক চাকৰি সম্বন্ধীয় গভৰ্ণমেণ্ট নিউজ, জব ইনফৰমেশ্যন, লেটেষ্ট নিউজ, লেটেষ্ট আপডেট, এডুকেশ্যনেল নিউজ সকলো ভিডিঅ' পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ চেনেলটো চাব। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এটা গুৰুত্বপূৰ্ণ আপডেট দিলে। তো কি আপডেট দিলে? তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আপডেট দিলে, শীঘ্ৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে 8,000 পদ ওলাব। অৰ্থাৎ অতি সোনকালে 8,000 পদ, 8,000 পোষ্ট আকৌ ওলাব, আকৌ ভেকেণ্ট হ'ব। সেইটো ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। শিক্ষা বিভাগত হ'ব 10,000, 10,000 পদৰ চাকৰিৰ বিজ্ঞাপন ওলাব। শিক্ষা বিভাগত লোৱাৰ প্ৰাইমাৰী, আপাৰ প্ৰাইমাৰীৰ বাবে আৰু হাইস্কুল হায়াৰ ছেকেণ্ডাৰীৰ বাবে। তো লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ বাবে এতিয়া টেট নহ'ব, আসাম টেট অসম চৰকাৰে আকৌ এতিয়া কণ্ডাক্ট নকৰিব। কিন্তু যিবিলাকে চি টেট দিব বা চি টেট পাছ কৰিছে সেইবিলাকে কৰিব পাৰিব আবেদন। আৰু যিবিলাকে আগতে টেট পাছ কৰিছিল, আসাম টেট বা আসাম স্পেচিয়েল টেট, সেইবিলাকে আবেদন কৰিব পাৰিব। মেডিকেল কলেজৰ বাবে স্বাস্থ্য বিভাগত 3,000 পদৰ বিজ্ঞাপন। মেডিকেল কলেজত যিবিলাক মেডিকেল কলেজ আছে, মেডিকেল ইনষ্টিটিউশ্যন আছে, ছাপ'জ শিলচৰ মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ বা গুৱাহাটী মেডিকেল কলেজ, এই মেডিকেল কলেজৰ স্বাস্থ্য বিভাগৰ অৰ্থাৎ DHS DME ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ বাবে এই 3,000 পদৰ বিজ্ঞাপন হ'ব। আৰু এতিয়া বহুত ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ আকৌ এটা বহুত ভাল খবৰ দিলে। তো 8,000, তাৰ লগতে 10,000, 18,000 আৰু তাৰ লগতে 3,000, 21,000 পদৰ বিজ্ঞাপন হ'ব। আৰু আপোনালোকে গম পাইছে অসম পুলিচত এতিয়াও এডভাৰটাইজমেণ্ট, এতিয়াও এপ্লিকেশ্যন চলি আছে আসাম পুলিচত। আৰু PNRD এগ্ৰিকালচাৰ PNRDত দিব, তাৰ লগতে এগ্ৰিকালচাৰত দিব। এইবিলাকতো এটা বৃহৎ নিযুক্তি হ'ব। তো লগভগ প্ৰায় 30,000ৰ মতো বা 25,000ৰ মতো আকৌ নিযুক্তি হ'ব। তো এটা অসম ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ এটা বহুত বহুত ভাল খবৰ, এটা বিশেষ আপডেট দিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তো আপোনালোকে যদি আবেদন কৰি নাথাকে তেনেহ'লে কাইণ্ডলি আপোনালোকে আবেদন কৰক। অতি সোনকালেই এই আবেদনটো ওলাব। আৰু হাইস্কুল হায়াৰ ছেকেণ্ডাৰীৰ বাবে টেট কাম ৰিক্ৰুটমেণ্ট অনুষ্ঠিত হ'ব। এই টেট কাম ৰিক্ৰুটমেণ্টত যিবিলাক পোষ্ট আছে, ভেকেণ্ট পোষ্ট আছে হাইস্কুলৰ বাবে, অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ পোষ্টৰ বাবে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে, অৰ্থাৎ ছাবজেক্ট টিচাৰৰ বাবে হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনত, এইবিলাক যিমান পোষ্ট আছে সিমানবিলাক কেণ্ডিডেটে পাছ কৰিব, কোৱালিফাই কৰিব, কাট অফ থাকিব। এইবিলাক যিমানে এক্সাম দিব, এক্সামত এপিয়াৰ হ'ব, তাৰপিছত যিমান পোষ্ট আছে ইমান পোষ্টৰ অনুপাতে সিমান পোষ্টৰ বাবে কেণ্ডিডেট ছিলেক্ট কৰিব অসম চৰকাৰৰ শিক্ষা বিভাগে। আৰু তেওঁলোকে কোৱালিফাই কৰিব আসাম টেট কাম ৰিক্ৰুটমেণ্ট যিবিলাকে পাছ কৰিব, অৰ্থাৎ কোৱালিফাই কৰিব, তেওঁলোকেই নিযুক্তি পাব। সেইটো কোনো কনফিউশ্যন নহয়। অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে এইটো স্পষ্ট ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। আজিলৈ ইমানৰ পৰা সকলো খবৰ পোৱাৰ বাবে আপোনালোকে মোৰ চেনেলটো চাব। আৰু ফেচবুক পেজৰ পৰা যদি ভিডিঅ'টো চায় তেনেহ'লে আপোনালোকে মোক ফেচবুক পেজটো ফ'ল' কৰিব। থেংক ইউ অল অফ ইউ।